মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ সুস্থ আৰু সুখী জীৱন 6 নম্বৰ পাঠৰ অৰ্থাৎ 6 নম্বৰ পাঠৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ছাত্ৰ ছাত্ৰীসকল, অনুশীলনীৰ প্ৰশ্নকেইটা চোৱাৰ আগতে তোমালোকক এটা ক্ৰিয়াকলাপ দিছে। ক্ৰিয়াকলাপটো প্ৰথমতে চাই লোৱা। ক্ৰিয়াকলাপটো খাদ্য খাওঁতে কি কি নিয়ম মানি চলিব লাগে? শুদ্ধটোত ৰাইট চিন আৰু অশুদ্ধটোত ক্ৰছ চিন দিয়া। 1 নম্বৰত আছে বহি লৈ মনোযোগেৰে খাব লাগে, অৰ্থাৎ খাদ্য আমি বহি মনোযোগেৰে খাব লাগে, এইটো শুদ্ধ, তোমালোকে ৰাইট চিন দিবা। 2 নম্বৰত আছে টিভি মোবাইল আদি চাব লাগে, এইটো চাব নালাগে, অশুদ্ধ। 3 নম্বৰত আছে সদায় সতেজ খাদ্য খাব লাগে, এইটো শুদ্ধ। 4 নম্বৰ ততাতৈয়াকৈ খাব লাগে, এইটো অশুদ্ধ। 5 নম্বৰ কথা পাতি খাব লাগে, এইটো অশুদ্ধ, অৰ্থাৎ খাদ্য খোৱাৰ সময়ত আমি কথা পাতিব নালাগে। তাৰপিছত 6 নম্বৰ আছে প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য খাব লাগে, এইটো অশুদ্ধ। 7 নম্বৰ সদায় আনন্দ মনে খাদ্য খাব লাগে, এইটো শুদ্ধ। তাৰপিছত 8 নম্বৰত আছে হাত ধুই খাদ্য খাব লাগে, এইটো শুদ্ধ। এতিয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰকেইটা চোৱা। 1 নম্বৰত দিছে তলত দিয়া প্ৰশ্নসমূহ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰণ কৰা। ক নম্বৰত আছে টোপনি ভাল নহ'লে কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ, ভালকৈ কামত মন দিব নোৱাৰি। তোমালোকে 2 নম্বৰ যিটো অপশ্যন আছে এইটো গোল কৰি দিবা। খ নম্বৰত আছে খাদ্য খোৱাৰ সময়ত কি কৰিব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ, একে ঠাইতে বহি খাব লাগে, অৰ্থাৎ ইয়াৰ 4 নম্বৰটো তোমালোকে 4 নম্বৰ অপশ্যনটো তোমালোকে গোল কৰি দিবা। তাৰপিছত 2 নম্বৰ চোৱা। 2 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে নিজৰ ভাল লগা কামবোৰ কৰি আমি ডেছ কৰোঁ, ইয়াত লিখিবা আনন্দ কৰোঁ। অৰ্থাৎ আমি নিজৰ যিবিলাক কাম কৰি ভাল লাগে সেই কামবোৰ কৰি আমি কি পাওঁ? আনন্দ পাওঁ। খাদ্য ডেছ আৰু ডেছ খাব লাগে, অৰ্থাৎ খাদ্য মনোযোগেৰে, ইয়াত লিখিবা মনোযোগেৰে আৰু চবাই খাব লাগে। তাৰপিছত গ নম্বৰত আছে খেলা ধূলাই শৰীৰৰ লগতে দেশ সুস্থ ৰাখে, ইয়াত লিখিবা মন সুস্থ ৰাখে। এতিয়া 3 নম্বৰত চোৱা। 3 নম্বৰত দিছে উত্তৰ লিখা। ক নম্বৰত আছে খাদ্য মনোযোগেৰে খালে কি কি উপকাৰ হয়? খ নম্বৰত আছে আমি ভাগৰ আঁতৰাবলৈ কি কি কৰিব লাগে? ক নম্বৰত আছে কোনবোৰ কামে মনত আনন্দ দিয়ে? এইকেইটা প্ৰশ্ন উত্তৰ তোমালোকক মই PDF আকাৰত লৈ আহিছোঁ, তোমালোকে চোৱা। ক নম্বৰ প্ৰশ্ন খাদ্য মনোযোগেৰে খালে কি কি উপকাৰ হয়? উত্তৰ লিখিবা তোমালোকে খাদ্য মনোযোগেৰে খালে খাদ্য ভালদৰে হজম হয় আৰু খাদ্যৰ সোৱাদ ভালদৰে উপলব্ধি কৰিব পাৰি। খ নম্বৰ প্ৰশ্ন আমি ভাগৰ আঁতৰাবলৈ কি কি কৰিব লাগে? উত্তৰ দি লিখিবা তোমালোকে ভাগৰ আঁতৰাবলৈ পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম ল'ব লাগে, পুষ্টিকৰ খাদ্য খাব লাগে, পৰিষ্কাৰ পানী খাব লাগে আৰু নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে। তাৰপিছত গ নম্বৰ প্ৰশ্ন কোনবোৰ কামে মনত আনন্দ দিয়ে? উত্তৰ লিখিবা তোমালোকে খেল ধেমালি কৰা, গান গোৱা, ছবি অঁকা, কিতাপ পঢ়া, বন্ধু বান্ধৱৰ সৈতে সময় কটোৱা আদি কামে মনত আনন্দ দিয়ে। তাৰপিছত 4 নম্বৰত আছে শুদ্ধ বাক্যটোত ৰাইট চিন আৰু অশুদ্ধ বাক্যটোত ক্ৰছ চিন দিয়া। ক নম্বৰত আছে কৃষক আৰু কৃষি শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰি হাল বাই মাটি চহাই বীজ সিঁচি শস্য পায়,
এই বাক্যটো শুদ্ধ হলে তোমালোকে ৰাইট চিন দিবা, অশুদ্ধ হলে ক্ৰছ চিন দিবা। গতিকে এই বাক্যটো শুদ্ধ, আমি ৰাইট চিন দিম। 6 নম্বৰত আছে আমাক সহায় কৰা সকলোৰে প্ৰতি কৃতজ্ঞ হ'ব লাগে, এইটোও শুদ্ধ। 5 নম্বৰত আছে ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ দুৰ্বল হয়, এইটো অশুদ্ধ। গতিকে তোমালোকে এইটো চিন দিবা। অৰ্থাৎ ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ দুৰ্বল নহয়, সুস্থ হয়, সবল হয়। তাৰপিছত 5 নম্বৰ চোৱা। 5 নম্বৰত আছে খাদ্য অপচয় ৰোধ কৰাৰ 3টা উপায়। আৰু 6 নম্বৰত আছে আমাৰ শৰীৰৰ বাবে ব্যায়াম কিয় প্ৰয়োজনীয়। এই দুটা প্ৰশ্ন উত্তৰ মই PDF আকাৰে লৈ আহিছোঁ, চ' তোমালোকে ভিডিঅ'টো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। কাৰণ মই ডেইলি তোমালোকৰ প্ৰত্যেকটো বিষয়ৰ ওপৰত ভিডিঅ' বনাওঁ, আৰু যাতে তোমালোকে ভিডিঅ'বিলাক চাব পাৰা তাৰ কাৰণে নটিফিকেশ্যনটো অন কৰি ৰাখিবা। এতিয়া চোৱা, 5 নম্বৰত আছিল খাদ্য অপচয় ৰোধ কৰাৰ 3টা উপায় লিখা। অৰ্থাৎ খাদ্য যাতে আমি অপচয় কৰিব নালাগে তাৰ কাৰণে 3টা উপায় লিখিব দিছে। তোমালোকে উত্তৰ দি লিখিবা প্ৰয়োজন অনুসৰি খাদ্য ল'ব আৰু বনাব লাগে। 2 নম্বৰ উপায় খাদ্য অপচয় নকৰি বাকী থকা খাদ্য সঠিকভাৱে সংৰক্ষণ কৰি পিছত ব্যৱহাৰ কৰিব লাগে। তাৰপিছত 3 নম্বৰ উপায় লিখিবা তোমালোকে অতিৰিক্ত খাদ্য দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক দান কৰিব লাগে। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো আছিল আমাৰ শৰীৰৰ বাবে ব্যায়াম কিয় প্ৰয়োজনীয়। অৰ্থাৎ আমি ব্যায়াম কিয় কৰিব লাগে। তোমালোকে উত্তৰ দি লিখিবা ব্যায়াম কৰিলে আমাৰ শৰীৰ সুস্থ, সবল আৰু সতেজ থাকে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু মনোযোগেৰে কাম বা পঢ়া শুনা কৰাত সহায় কৰে। সেয়েহে প্ৰতিদিনে নিয়মীয়াকৈ ব্যায়াম কৰা উচিত। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অন্য এটি ভিডিঅ'ত আকৌ লগ পাম।